Hello guys, so welcome back my channel Boy Online Vlogs. আজি মই কতখিনি মানুহৰ ফুড লাভাৰ নাইবা ৰেষ্টুৰেণ্ট আদি ভাল পায় তেওঁলোকে এই ভিডিঅ'টো অনলি তেওঁলোকৰ কাৰণে এইটো মই আজি য'ত বহি আছোঁ সেইখিনি ঠাই হ'ল দুৰ্গা মন্দিৰ ৰশ্মি ভৱনৰ তলত বহি আছোঁ য'ত এটা অপেনিং কৰা হৈছে নতুন ৰেষ্টুৰেণ্ট এখন ৰেষ্টুৰেণ্টৰ নাম হ'ল টিঅ' পিয়া এইটো এটা ফেমিলি ৰেষ্টুৰেণ্ট লগতে প্ৰিমিয়াম ৰেষ্টুৰেণ্ট ভিডিঅ'টো চাই থাকক শেষলৈকে মই সকলোখিনি দেখাম ফাৰ্ষ্ট টু লাষ্ট চাব ভিডিঅ'টো আৰু ইয়াতে কেনেকুৱা ধৰণৰ ফেচিলিটি আছে ভিতৰত কেনেকুৱা এভৰিথিং দেখাম ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ মই বাইদেউৰ পৰা জানিব বিচাৰিম ইয়াতে কেনেকুৱা ধৰণৰ মানে ডেলিচিয়াছ ফুড ইয়াতে পায় আপোনালোকে যিহেতু খাদ্য ভাল পায় ফুড ভাল পায় যাৰ কাৰণে ৰেষ্টুৰেণ্ট এখনত বিচাৰে ভাল ৰেষ্টুৰেণ্ট এখন বিচাৰে আৰু এইটো হয় এইটো এটা প্ৰিমিয়াম ৰেষ্টুৰেণ্ট ভাল ৰেষ্টুৰেণ্ট আপোনালোকে ইয়াতে আহক কাৰণ মই জাষ্ট আপোনালোকক দেখাব পাৰিম একচুৱেলি ভিতৰত কেনেকুৱা ফুড কেনেকুৱা কিমান ডেলিচিয়াছ হ'ব কিমান এনজয় কৰিব পাৰিব এভৰিথিং ইয়াতে আহিলেহে আপোনালোকে গম পাব চ' বাইদেউৰ পোনে পোনে বাইদেউৰ ওচৰলৈ গৈছোঁ বাইদেউ একচুৱেলি আপোনালোকৰ ইয়াতে ফুড কেনেকুৱা ধৰণৰ ফুড আমাৰ ইণ্ডিয়ান চাইনিজ দুটাই আছে আৰু তন্দুৰ আছে তন্দুৰখিনি গোটেইখিনি আছে আৰু মেইনলি আমি চিজলাৰ আনিছোঁ য'ত গোৱালপাৰাত ক'তো নাই চিজলাৰ স্পেচিয়েল বুলি ক'ব পাৰে চিজলাৰ আৰু ফ্লেভাৰ টি যোনটো আপোনাৰ মেংগ' পাইনএপল চকলেট ৰ'জ এইবোৰ চাহ মানে জেনেৰেলি নাপায় ইয়াত চ' মই সেইটো এটা স্পেচিয়েলি আনিছোঁ আৰু ঠিকে আছে এটা কথা আছে নহয় আমি হ'লোঁ গোৱালপাৰাৰ মানুহ এইটো সকলোৱে জানে আমাৰ গোৱালপাৰাত দুটা বস্তু ফেমাছ এটা হ'ল ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে হ'ল চাহ আৰু এটা হ'ল ভাতৰ লগত দালি এই দুটা হ'ল ব্ৰেণ্ডেড বস্তু আমাৰ ভাত মাছ মাংস থাকক নাথাকক একো নাই কিন্তু চাহ আৰু দালিটো লাগিবই ঠিক তেনেদৰে আমাৰ ইয়াতে যিটো আমাৰ ৰেষ্টুৰেণ্টখনত চাহৰ ব্যৱস্থা কৰিছে যিটো বেলেগ বেলেগ ধৰণৰ মাছলা চাই আৰু কিবা কিবি পাইনএপল চাই বেলেগ ধৰণৰ ফ্লেভাৰ চাই ইয়াতে বনোৱা হ'ব আৰু আপোনালোকে আহক সেইখিনি গ্ৰহণ কৰক আৰু টেষ্টটো কেনেকুৱা অলপ আৰু এটা কথা জানিব বিচাৰিম যিহেতু আমাৰ ইয়াতে বাৰ্থডে পাৰ্টি বা মেৰিজ পাৰ্টি কিবা কিবি হৈ থাকে আপোনালোকে সেইটো অৰ্ডাৰ বা আমি অলৰেডি বুকিং লৈছোঁ আমাৰ এই মাহত আছে বুকিং কেইটামান মানে দুদিন আমাক আগতে ক'ব লাগিব আমি এৰেঞ্জটো কৰিব লাগে কিমান মানুহ হয় কৈ দিলে খালি তেওঁলোক ৰেডি হৈ আহিলেই হ'ল আৰু পাৰ্টি কৰিব পাৰিব বাকী চব দায়িত্ব আমাৰ ঠিক আছে বাইদেউ কোৱা মতে ইয়াতে সকলো ধৰণৰ অৰ্ডাৰ চৰ্ডাৰ লোৱা হ'ব আৰু মই এওঁলোকৰ কণ্টেক্ট নাম্বাৰ আৰু কি আছে এভৰিথিং মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে ইয়াতে যোগাযোগ কৰি আহিব সকলোখিনি বস্তু ৰেডি বাইদেউ কোৱা মতে সকলো বস্তু ৰেডি জাষ্ট আপোনালোকে আহক আৰু পাৰ্টি কৰক এনজয় কৰক ত' ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব